মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.2ৰ 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। 2 নম্বৰ প্ৰশ্নটো দিছে, দেখুওৱা যে 3 + 2 √5 অপৰিমেয়। এতিয়া এইটোক আমি অপৰিমেয় বুলি দেখুৱাব লাগে। তেতিয়াহ'লে আমি কি কৰিম? ধৰো 3 + 2 √5 এটা পৰিমেয়। যিহেতু আমি পৰিমেয় ধৰিছো, গতিকে আমি কি কৰিম? P/Q লিখিম এনেকৈ। ইয়াতে লিখিম P আৰু Q অখণ্ড সংখ্যা। Q does not equal 0 মানে Q does not equal 0 মানে Q মানে হৰটো 0 হ'ব নোৱাৰে। আৰু PQ সহমৌলিক। সহমৌলিক মানে কি? যাৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এতিয়া আমি এইটো অলপ বেলেগ হ'ব। এইটো আমি কেনেকৈ কৰিম? 3টো এফালে আছে, সেইফালে গুচি যাব। তেতিয়াহ'লে আমাৰ কি হৈ যাব? 1 নম্বৰৰ পৰা অলপ বেলেগ আছে এইটো। P/Q এইটো 3টো প্লাছত আছে, এইফালে আহিলে মাইনাছ হৈ যাব। মাইনাছ তাৰপিছত 2 √5 ইয়াতে আমি লসাগু ল'ব লাগিব। লসাগু ল'লে আমাৰ Q আহিব লসাগু। Qত এবাৰ যাব। তেতিয়াহ'লে P গুণ P মাইনাছ ইয়াতে 1 আছে তলত, তাৰমানে Q বাৰ যাব। Q বাৰ গ'লে 3 আৰু Q পূৰণ কৰিলে আমি 3Q পাম। এইটো হ'ব। তাৰপিছত আমি কি লিখিম? ইয়াতে 2 পূৰণ হৈ আছে √5ৰ লগত। সেইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। তেতিয়াহ'লে √5 12 হৈ যাব। আমাৰ কিমান হ'ব? P - 3Q তলত 2টো আহি যাব 2Q। ইয়াত PQ/2Q পৰিমেয় কিন্তু √5 অপৰিমেয়। সংখ্যা। গতিকে 3 + 2 √5 এটা অপৰিমেয়।